তো গাইজ আজি ভিডিঅ'টো আমি বনাব লৈছোঁ এটা বেলুনক এটা ৰকেটলৈ ব'লক আমি ভিডিঅ'টো আপোনালোকৰ টাইম নেখেদাকৈ আৰম্ভ কৰোঁ। তো তাৰে কাৰণে আমাক লাগিব বেলুন, দুডাল ষ্ট্ৰ আৰু তাৰপিছত এটা টেপ, তাৰপিছত এখন কেঁচি, তাৰপিছত হৈ গ'ল। আৰু তাৰপিছত এনেকৈ মই এটা চেটআপ বনাই থৈছোঁ, এনেকুৱা হ'ব বস্তুটো। তাতে ষ্ট্ৰ পাত আমি এনেকৈ সৰু সূতা আমি এনেকৈ বান্ধি দিব লাগিব। তাৰপিছত তাতে এনেকৈ এটা ষ্ট্ৰ শুকাই দিব লাগিব। এনেকৈ যেতিয়া বেলুনটো আমি ইয়াতে বান্ধি দিম না, তেতিয়া বুজিব বাকীখিনি আমি ইয়াৰ ছেটিংটো কি কৰিছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে এইখিনি কামটো আপোনাক কৰি কেনে দেখাই দিওঁ। এনেকুৱাকৈ আপোনালোকে যদি ঘৰত এই কামটো কৰে বনাই ল'ব। ইয়াতে এইকৈ বান্ধি দিছোঁ, ইয়াতে এইপাত বান্ধি দিছোঁ, হৈ গৈছে। তো গাইজ আমাৰ বস্তুটো বনাই খাই গ'ল। আৰু আমাক দোকানে ঠগালে যে গোটেই কথা বেলুন ফুটাতেও আমি এই বস্তু ইয়াকে লৈ বনালোঁ। ইয়াৰ পিছত আপোনালোকে চাব যে এই বেলটো কেনেকৈ এই ষ্ট্ৰ পাতক আগুৱাই লৈ যায়। চাওক এই বেলুনটো কাম নোহোৱাৰ কাৰণে এইটো বস্তু নহ'ল। তেওঁ গোটেই কথা বেলুন ফুটাই এই দোকানটো আমাক ঠগাই দিলে। গোটেই কথা বেলুন ফুটা আমি এইটো ট্ৰাই কৰোঁ দিয়ক। আমি হাৰ মানি যাব লগা হয়, কাৰণ দোকানটোৱে আমাক ঠগাই দিলে যে গোটেই কথা বেলুন ফুটা। সেইকাৰণে আমি এই কামটো কৰিব নোৱাৰিলোঁ। কিন্তু আমি এই কামটোৱে কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সেইটো আপোনালোকে যদি ঘৰত কিবা ট্ৰাই কৰে, ভাল বেলুন আনি কেনে ট্ৰাই কৰক, সেইটো হয়ে। আৰু ভিডিঅ'টো বনাওঁতে কষ্ট হৈছে, ভিডিঅ'টো লাইক কৰি দিয়ক। আৰু আমি সেই কামটোৱে নেক্সট ভিডিঅ'ত কৰিবলৈ চেষ্টা কৰিম। দিয়ক বাই বাই, টাটা। নোৱাৰিলোঁ, দোকানটো ঠগাই দিলে।